উদুলি মুদুলি আজি কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ। সকলোৰে আপোনৰ বিদ্যালয়খন আজি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। তাৰে এটি দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। চাওকচোন কেনে মনোমোহা, কেনে সুন্দৰ এটা পৰিৱেশৰ মাজত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহভাগ আগবাঢ়ি গৈছে। সকলোৱে যাতে সমাৰোহখনিত উপস্থিত থাকি সমাৰোহখনি সাফল্যমণ্ডিত কৰাত যেন সকলোৱে সহায় সহযোগিতা কৰে আৰু মোৰ ফালৰ পৰা কামনা কৰিলোঁ। আমি তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব মৌচুম গগৈ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ মোহময়ী অভিনেত্ৰী ঋতুংগনা বৰা। সেয়েহে সকলো আহিব।